নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব আদ্যাৰ মাক দেউতাক আহি নোপোৱাৰ বাবে আদ্যাই ভাত নোখোৱাকৈ কান্দি বহি থাকিব আৰু সোণৰ দেউতাক অনুৰ ওচৰলৈ গৈ অনু তুমি আদ্যাৰ ওচৰলৈ গৈ আদ্যাক অলপ বুজোৱা আছো বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে আদ্যাৰ ওচৰলৈ গৈ তুমি এনেকৈ কিয় কান্দি আছা, তুমি অলপ ভাত খাই লোৱা বুলি আদ্যাৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই মা দেউতা এতিয়ালৈকে আহি পোৱা নাই, মই একো নাখাওঁ বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে তুমি এনেকৈ নাখাওঁ বুলি ক'ব নাপায় নহয়, যদিহে তুমি নোখোৱা তেনেহ'লে অন্নপূৰ্ণা দেৱীয়ে তোমাক বেয়া পাব বুলি আদ্যাৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই কোন অন্নপূৰ্ণা দেৱী, মই দেখোন চিনিয়ে নাপাওঁ বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত সোণ আৰু শেৱালি আহি নোপোৱাৰ বাবে ৰত্ন বহুত চিন্তাত পৰিব। ৰত্নই পাজিহঁতৰ ঘৰলৈ গৈ এতিয়ালৈকে সোণ আৰু শেৱালি আহি পোৱা নাই বুলি পাজিৰ আগত ক'ব। আৰু তেতিয়া পাজি আচৰিত হৈ পৰিব আৰু পাজিয়ে সিহঁতটো 1টা বজাতে ওলাইছিল, এতিয়াতো আহি পাবই লাগিছিল, এতিয়ালৈকে কিয় আহি পোৱা নাই, সিহঁত নিশ্চয় কিবা বিপদত পৰিছে বুলি পাজিয়ে ৰত্নৰ আগত ক'ব। এতিয়া বাৰু ৰত্ন আৰু পাজিয়ে সোণহঁতক বিচাৰি যাব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।